আজি এই সভাত আমাৰ খেতি কমিশনে ৰিকমেণ্ডেশ্যন কৰা যিখিনি দাবী আমাৰ আছিলে সেইখিনি তাৰে কিমান দূৰ আলোচনা মানে আপোনাৰ অলৰেডি একচেপ্ট কৰিলে আৰু কিমানখিনি বাকী থাকিলে তাৰ ওপৰত আমি আলোচনা কৰিম। আলোচনা হৈ আছে আৰু ইয়াৰ ভিতৰত আমাৰ চৰকাৰে আমাৰ যিখিনি দাবী আছিল তাৰ ভিতৰত আমাৰ কেইটামান দাবী চৰকাৰে ইতিমধ্যে মানি লৈছে। গতিকে আমি চৰকাৰ আৰু অনাৰেবল হাইকোৰ্টো আমাৰ দাবী কিছু মানি লৈছে। সেই দাবীখিনি মানি লোৱাৰ পৰিপ্ৰেক্ষিতত আমি হাইকোৰ্ট আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিখিনি দাবী এতিয়ালৈকে বাকী আছে, যেনে আমাৰ ছাৰ্ভিচ ৰুল, মেইনলি আমাৰ ছাৰ্ভিচ ৰুল আজিলৈকে হোৱা নাই। সেই ছাৰ্ভিচ ৰুল যাতে পলমে চৰকাৰে প্ৰকাশ কৰি দিয়ে আৰু লগতে বেঞ্চ ক্লাৰ্ক গ্ৰেড 1, গ্ৰেড 2 এণ্ড গ্ৰেড 3 যাতে সোনকালে হৈ যায় আৰু বিভিন্ন দাবী যেনে আমাৰ জাৰিকাৰসকলৰ যি ফিক্সড তাৰ সেই ফিক্সড যাতে ৰেগুলাৰাইজ কৰি দিয়ে বা হায়াৰ কৰি দিয়ে তাৰ কাৰণে আমি আলোচনা কৰি আছোঁ। লগতে আমাৰ ন্যায়িক কৰ্মচাৰী সংস্থা ষ্টাফৰ যিটো কোৱাৰ্টাৰৰ সম্পৰ্কে আলোচনা কৰিম। কোৱাৰ্টাৰৰ সম্পৰ্কেও খেতি কমিশনে ৰিকমেণ্ডেশ্যন কৰিছে যাতে কৰ্মচাৰী ন্যায়িক কৰ্মচাৰীসকলে ষ্টাফ পায়, ষ্টাফ কোৱাৰ্টাৰ পায়, তাৰ কাৰণে চৰকাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয় যে আমাৰ যিকেইটা বাকী দাবীখিনি আছে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে সেই দাবীসমূহ যাতে অতি শীঘ্ৰে যাতে সমাধান কৰি দিয়ে তাৰ বাবে আমি দুয়োখন কৰ্তৃপক্ষক আমি অনুৰোধ জনাওঁ। বেঞ্চ ক্লাৰ্ক আপোনালোক কিমান পজিশ্যনত আছে? গোটেই মানে অসমত আৰু কি 400 মান হ'ব। এইটো হ'ল গ্ৰেড 1 জুডিচিয়েল অফিচাৰৰ বেঞ্চ ক্লাৰ্ক, গ্ৰেড 1, গ্ৰেড 2 জুডিচিয়েল অফিচাৰ, গ্ৰেড 2 জুডিচিয়েল বেঞ্চ ক্লাৰ্ক আৰু গ্ৰেড 3 জুডিচিয়েল অফিচাৰৰ গ্ৰেড 3 বেঞ্চ ক্লাৰ্ক। এই মৰ্মে 400ৰ ওপৰত হ'ব আৰু ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয় সেইখিনি পোষ্টখিনি ক্ৰিয়েশ্যন কৰাৰ কাৰণে ষ্টেপছ লৈছে। 400ৰ ওপৰত মানে বেঞ্চ পোষ্ট ক্ৰিয়েশ্যন কৰিব লগা আছে। কিমান বছৰে এইটো ডিমাণ্ডছটোতো আমাৰ চেত্ৰী আয়োগৰ ওৱান অফ দি ৰিকমেণ্ডেশ্যন আছিলে আৰু এইটো এতিয়াহে আজি ধৰক আজি 7 ইয়াৰ্ছ পিছত এইখিনি ষ্টেপছখিনি লৈছে। লগতে গ্ৰেজুৱেট পে স্কেলৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয় গ্ৰেজুৱেট পে স্কেলটো দিয়াৰ কাৰণে একচেপ্ট কৰিছে আৰু অসম চৰকাৰক এইখিনি গ্ৰেজুৱেট পে স্কেল দিয়াৰ বাবে তেওঁলোকে ৰিকুৱেষ্ট কৰিছে যে ন্যায়িক কৰ্মচাৰীসকলে যিহেতু গ্ৰেজুৱেট হিচাপে তেওঁলোকৰ ৰিক্ৰুটমেণ্ট হয় সেইকাৰণে তেওঁলোকক মানে গ্ৰেজুৱেট পে স্কেলটো দিব লাগে বুলি তেওঁলোকে আজিৰ দিশত চৰকাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয় পজিটিভ দিশত আমি আগবঢ়া দেখা গৈছে। যদি দেখা যায় যে পৰৱৰ্তী দিনত যদি আমাৰ কাৰ্যসূচীবোৰ মানে যিবোৰ আছে সেইখিনি যদি সমাধান নহয় তেতিয়াহ'লে সন্থাই আৰু পৰৱৰ্তী পৰ্যায়ে চিন্তা কৰিব। কিন্তু এট প্ৰেজেণ্ট আমি অসম চৰকাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা পজিটিভ ৰেছপন্স আমি পাইছোঁ ন্যায়িক কৰ্মচাৰীৰ ক্ষেত্ৰত। চেত্ৰী কমিশনৰ যিটো পোষ্ট আছিলে এইবোৰ ৰূপায়ণৰ ক্ষেত্ৰত কিমান আৰু বাকী আছে বুলি আপোনালোকে অনুভৱ কৰে? চেত্ৰী কমিশনৰ ৰিকমেণ্ডেশ্যনত বাকী থকা ওৱান অফ দি ৰিকমেণ্ডেশ্যন সেইটো হ'ল ছাৰ্ভিচ ৰুল আছিলে, বেঞ্চ ক্লাৰ্কৰ গ্ৰেটিফিকেশ্যন আছিলে যিটো পষ্ট ক্ৰিয়েট কৰিব লাগিব, তাৰপিছত 5% বেচিক পে পায় সেইটো হ'ল লোক আদালতৰ ডিউটি কৰা, ষ্টাফ কোৱাৰ্টাৰ আছিলে আৰু প্ৰচেছ চাৰ্ভাৰবোৰৰ টিএ পেটাৰ্ণটো আছিলে। সেইকেইটা ৰিকমেণ্ডেশ্যনখিনিয়ে বাকী আছে, এতিয়াও ইমপ্লিমেণ্ট কৰা হোৱা নাই। কিন্তু মহামান্য উচ্চতম ন্যায়ালয়ে এই সম্পৰ্কে সময়ে সময়ে নিৰ্দেশনাৱলী জাৰি কৰিছে যাতে ইমিডিয়েট এইখিনি ইমপ্লিমেণ্ট কৰিব লাগে। ছাৰ্ভিচ ৰুল ক্ষেত্ৰত কি ধৰণৰ আপোনালোকে ছাৰ্ভিচ ৰুল ক্ষেত্ৰত চেত্ৰী কমিশনে মডেল ছাৰ্ভিচ ৰুল কি ধৰণৰ হ'ব, ন্যায়িক কৰ্মচাৰীৰ কি ধৰণৰ মডেল ছাৰ্ভিচ ৰুল হ'ব ৰিকমেণ্ডেশ্যনত ধুনীয়াকৈ দিয়া আছে। একৰ্ডিংলি আমি এক্সপেক্ট কৰিছোঁ যে এজ পাৰ ৰিকমেণ্ডেশ্যন অফ দি অনাৰেবল চেত্ৰী কমিশন ছাৰ্ভিচ ৰুল উইল বি ইমপ্লিমেণ্টেড।